জলগাঁৱৰ দৈপামত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দুখনকৈ দোকান, অইন দোকানৰো ক্ষতি সাধন। অগ্নিকাণ্ডৰ ফলত তিনিটাকৈ দোকানত প্ৰায় 40 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হয়। উল্লেখযোগ্য যে পুৱতি নিশা আফজালুৰ ৰহমান নামৰ লোক এজনৰ কাপোৰৰ দোকানৰ পৰা শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয়। পিছত মুহূৰ্ততে জুই বিয়পি যায় ফৰিদুল ইছলাম নামৰ লোক এজনৰ বাইকৰ গেৰেজত। তাৰ সমান্তৰালভাৱে গাতে লাগি থকা গেলামাল দোকান এখনৰো কিছু পৰিমাণে ক্ষতি সাধন হয়। কাপোৰৰ দোকানত প্ৰায় 25 লক্ষাধিক টকাৰ সমান্তৰালভাৱে বাইকৰ গেৰেজত প্ৰায় 10 লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। আনহাতে হোলচেল গেলামাল দোকানখনত প্ৰায় 5 লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হয়। অৱশেষত স্থানীয় ৰাজ্যৰ তৎপৰতাত আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। যোৱা ৰাতি দৈপাম চাৰিআলিত আনুমানিক 2টামান বজাত আফজালুৰৰ কাপোৰৰ দোকান আৰু ফৰিদুল ইছলামৰ বাইক গেৰেজ সম্পূৰ্ণৰূপে ভস্মীভূত হয় জুই লাগি। শ্বৰ্ট চাৰ্কিটৰ পৰা জুই লাগি ভস্মীভূত হয় আৰু গেলামালৰ দোকান এখন 50% ডেমেজ হয়। আমিনুল ইছলামৰ দোকানখন। কিমান টকাৰ টোটেল 40 লাখৰ সা সামগ্ৰী নষ্ট হয়। কাপোৰৰ দোকানত 20 লাখ টকাৰ সা সামগ্ৰী আছিল আৰু বাইক গেৰেজটোত 10 লাখ টকাৰ আছিল আৰু গেলামাল দোকানটোত 5 লাখ টকাৰ মানে মাল নষ্ট হৈছে। আৰু চৰকাৰক কিবা চৰকাৰক দুখীয়া পৰিয়ালটোক অলপ ক্ষতিপূৰণ দিলে থানাত জনোৱা হৈছে।